স্বাগতম জনাইছোঁ মোৰ আকৌ এটি অন্য ৰেচিপি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰো খবৰ ভালে। আৰু মই আজি বনাব লৈছোঁ আটাৰ পকৰা। কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথমতে মই অকণমান আটা লৈছোঁ, তাত মই দিছোঁ ধনিয়া, পিঁয়াজ, জলকীয়া, তাৰপিছত দিছোঁ মই ইয়াতে চেগুনৰ পৰা পকৰখন, তাৰপিছত হালধি, নিমখ দি গোটেই মিশ্ৰণখিনি অকণমান মই মিক্স কৰি ল'লোঁ। লোৱাৰ পিছত পানী দি আকৌ অকণমান মিশ্ৰণখিনি মিক্স কৰি দিছোঁ। হৈ গ'ল মোৰ মিশ্ৰণখিনি থোৱা। এতিয়া মই কেৰাহীত তেল দিলোঁ। দিয়াৰ পিছত মই মিশ্ৰণখিনি অকণমানকৈ ইয়াতে দি দিছোঁ। আৰু প্ৰথমবাৰ মই বনাইছোঁ চেগুনৰ পাতৰ পকৰা।